বৰ্তমান সময়ত ইনষ্টাগ্ৰামত বৰকৈ চলি আছে AI জেনেৰেটেড ফটো এডিটিং। বন্ধুসকল কেনেকৈ এনেকুৱা ধৰণৰ ফটো এডিটিং কৰিব পাৰিব আপোনাৰ মোবাইলৰ জৰিয়তে। বন্ধুসকল আপোনাৰ মোবাইলত পোনপ্ৰথমে আপুনি ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। অপেন কৰি লৈ আপোনালোকে গুগল জেমিনি চাৰ্চ কৰিব। গুগল জেমিনি চাৰ্চ কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে গুগল জেমিনি, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব পাইছে গুগল জেমিনি 2.5+। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব পাইছে তলত আপোনালোকে আস্ক জেমিনি, ইয়াতে মানে ফিল্টাৰ অপশ্যনত ক্লিক কৰিব। ফিল্টাৰত ক্লিক কৰাৰ পিছত ক্ৰিয়েট ইমেজত ক্লিক কৰিব। ইয়াতে প্লাছ আইকনত ক্লিক কৰিব। ক্লিক কৰি ইয়াতে আপলোড ফাইলছ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি ভিডিঅ' এণ্ড ফটোছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত যিবোৰ ফটো আছে বা আপুনি যিখন ফটোৰ AI জেনেৰেট ইমেজ বনাব বিচাৰে সেই ফটোখন ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ওপৰত আকৌ চিলেক্ট কৰিব। ইয়াতে সেই ফটোখন আপলোড হৈ যাব। আপলোড হোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে ডিছক্ৰাইব ইউৰ ইমেজ, ইয়াতে আপুনি এটা প্ৰম্পট দিব। প্ৰম্পটটো ইয়াতে পেষ্ট কৰি দিব। ইয়াতে পেষ্ট কৰাৰ পিছত আপোনালোকে ইয়াতে পৰ্ট্ৰেট পাৰ্টিকল ফটো ইয়াতে ক্লিক কৰাৰ পিছত আমি ইয়াতে ইমেজখন চেঞ্জ কৰি দিম। চেঞ্জ কৰি দিয়াৰ পিছত আমি কিছু সময় ইয়াতে ৱেইট কৰিব লাগিব। কিছু সময় ৱেইট কৰাৰ পিছতে গুগল জেমিনিয়ে আমাক ফটোখন বনাই দি দিব আমি দিয়া প্ৰম্পট অনুসৰি। তো কিছু সময় ইয়াতে ৰখি দিব। তো চাব আমাৰ ফটোখন এতিয়া ইয়াত ৰেডি হৈছে। গুগল জেমিনি আমাৰ ফটোখন এনেকৈ বনাই দিছে। তো আপোনালোকেও এনেকৈ গুগল জেমিনি ব্যৱহাৰ কৰি আপুনি এনেকৈ ফটো ব্যৱহাৰ কৰিব পাৰিব, মানে এনেকুৱা ধৰণৰ ফটো বনাব পাৰিব। আপোনালোকে চাব পাৰে। আৰু এই ফটোখন কেনেকৈ ডাউনলোড দিব, ডাউনলোড কৰিবৰ কাৰণে চিম্পল একো নাই। আপোনালোকে ওপৰত দেখিব পাইছে ডাউনলোড, ইয়াতে ক্লিক কৰিব আৰু আপোনাৰ ফটোখন ইয়াতে ডাউনলোড হৈ যাব। তো আপোনালোকৰ আজিৰ ভিডিঅ'টো এই মানে আছিল।